Next, 5 number please. মাডাম নাম্বাৰ 5টো মই আছিলোঁ তেখেতে গ'ল দেখোন আপুনি বহক না আপোনাৰ কিবা ভুল হৈছে নেকি চাওকচোন লেটাৰখন নাম্বাৰ 5টো মোৰ আছিলে এতিয়া আপুনি বহকচোন আপোনাক পিছত মাতিম বুলি কৈছো নহয় অলপ শান্তিৰে বহি থাকক Next. এটা তুমি নহয় বহা মেডাম সকলো কেণ্ডিডেট ঘৰলৈ গ'ল শেষত ময়ে আছোঁ এতিয়া চাগে মোৰ ইণ্টাৰভিউটো হ'ব ন ইতিমধ্যে সিলেকশ্যন হৈ গ'ল এতিয়া মই ঘৰলৈ যাওঁগৈ আৰু বেটাৰ হ'ব তুমিও যোৱাগৈ বুজিছা নহয় আপুনিতো কৈছিলে মোক পিছত মাতিব বুলি কি হৈছে তোমালোক যোৱাই নাই দেখোন এই জবটো মোৰ বাবে ইম্পৰ্টেণ্ট আছিল মেম অহ তুমি দেৰিকে আহিলা মই টাইমতে আহিছিলোঁ মেম টাইমত আহিছিলা যদি প্ৰিয়ংকা নপঠালা কিয় তেনেহ'লে মেম তেখেত হেণ্ডিকেপ্ড হয় আৰু জবটোৰ কাৰণে ফিট নহয় আমাৰ ইয়াত ইণ্টাৰনেশ্যনেল ক্লাইণ্টবোৰ আহি থাকে আপুনি চাওকচোন তেনেকুৱাত বাৰু আমাৰ ৰেপুটেশ্যনটো কি হ'ব কোন ফিট হয় আৰু কোন ফিট নহয় সেইটো ডিচাইড কৰিবলৈ তুমি কোন হয় মানুহৰ অৱয়ৱৰ দ্বাৰা তেখেতৰ কামৰ মূল্য নিৰূপণ কৰিব নোৱাৰি মানুহৰ কামৰ মূল্য নিৰূপণ কৰা হয় তেখেতৰ ভিতৰৰ টেলেণ্টৰ দ্বাৰা মানুহক ভাল ব্যৱহাৰ কৰাৰ বাবে বাহিৰত আমাৰ কোম্পানীৰ এটা নাম আছে নেক্সট টাইম কাকো বেয়া ব্যৱহাৰ নকৰা যাতে সৰি মেম চাওঁ তোমাৰ ডকুমেণ্টছৰ ফাইলখন দিয়া অ'কে মেম ৱাও গুড এক্সেলেণ্ট প্ৰিয়ংকা তেখেতৰ কোৱালিফিকেশ্যনটো তোমাতকৈ বহুত বেছি ভাল তুমি মোৰ কেবিনত আহা লাষ্ট ইণ্টাৰভিউটো লৈ লওঁ